হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি হৈছে আপোনাৰ 12 ডিচেম্বৰ, আজি ছানডে। আজি আমাৰ ঘৰৰ প্ৰথম খুঁটাটো মানে প্ৰথম পষ্টটোৰ কাৰণে যিটো আপোনাৰ গাঁত, সেই গাঁতটো খান্দি আছে। তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কথাটো। আহক চাওঁ। এতিয়া গাঁত খান্দাৰ কাম চলি আছে। হাই ফ্ৰেণ্ডছ, এতিয়া আপোনাৰ 3:30 বাজিলে। এতিয়া গাঁতটো খান্দি পেলাই গ'ল তেওঁলোকে। পাঁচ ফুটমান দ কৰিছে। এইটো আপোনাৰ 5.5 ফুট বাই 6 ফুট বহল কৰিছে। এইপিনে আমাৰ মিস্ত্ৰীয়ে ৰড বন্ধা কামত লাগি আছে। কাম চলি আছে আমাৰ। হাই ফ্ৰেণ্ডছ, আজি পিছদিনাখন, আজি হৈছে আপোনাৰ 13 ডিচেম্বৰ। আজিৰ দিনটোত আমি আমাৰ ঘৰৰ প্ৰথম পোষ্টটোত মানে খুঁটা পুতিম আৰু। আহক ষ্টাৰ্ট কৰোঁ। Hare Narayan
গোবিন্দ জগন্নাথ কৃষ্ণ শরণে শরণ গোপাল গোবিন্দ জগন্নাথ কৃষ্ণ শরণে হরি রাম নমো নমো নারায়ণ প্ৰসন্ন হৰি কৰি কমায়াক নিজান আপোনাৰ মহিমক আপুনি ব্যাপক কৰি দিয়ক কৰি পৰিত্ৰাণ ৰাম জীয়ক কৰি পৰিত্ৰাণ নমো হৰি নাৰায়ণ ৰাম 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 সৰ্বধৰ্ম শিৰোমণি তোৱা গুৰু নাম প্ৰভু তোৱা গুৰু নাম স্তুতি কৰিব নকৰে ব্ৰহ্মাদি দেৱতাক সামান্য মনুষ্য বিধি নীতিমতে পৰিচিত পুত্ৰ ভাগী অট্টালিকা নিৰ্মাণৰ উদ্দেশ্যে আজি আহিছোঁ তোমাৰ স্থানতে পোৱা পোৱা নাই সমস্ত কাজ যেন সুকলমে ন্যায় কৰি পৰিচালনা কৃষ্ণ হৰি ৰাম এই জগত চলাই বাবুয়া কৃষ্ণ উনি ভাবি দে কৃষ্ণ বস্তু ভালকে